এ উনিহত अरे कहना क्या चाहते हो উনিহত তো আপোনালোকে গম পাইছে না এইটো শুনি মই যিটো দিলোঁ হয় উনিহত বুলি তো আজি গৈ আছোঁ বৰ্তমান কৃষ্ণ নাটক চাবলৈ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ বাবে ফুটিয়াপৰাত আহি আছে কৃষ্ণা বাইদেউ আমাৰ কৃষ্ণা নাথ যিহেতু ফুল নেম কৃষ্ণা নাথ তো আপোনালোকে চাই থাকক ভিডিঅ'টো আজি এই ভিডিঅ'টোৰ সৈতে আপোনালোকক বিষয় আছোঁ কৃষ্ণা নাথ আৰু প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত আহি আছে ফুটিয়াপৰাত তো ব্লগ তেনেহ'লে আৰু গৈ থাকোঁ উইনহত চাবলৈ পে খাইডাল আৰু আমাৰ লোকেল পেপে দেখা পাই আছে আপোনালোকে আমাৰ লোকেল পেপে এইটো চাইকেলত উঠি পেপে লাগি আছে পুৰা তো ব্লগ তেনেহ'লে আৰু ৰাস্তাৰ পৰা পেপে আৰম্ভ কৰিলোঁ আৰু আজি তো চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে দেখুৱাই আছোঁ আপোনালোকক কৃষ্ণা বাইদেউ আমাৰ তো গাইজ আহিবলৈ দিয়ক এইখন সভাত আৰু এইখন সভা হ'ল সৰু অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক অধিৱেশন কেন্দ্ৰীয় অধিৱেশন তো আমি আছোঁ এতিয়া গীতৰ সন্মুখত আৰু এইপিনে চাওক পুৰা ছিংগাৰে গান গাই আছে আৰু তলত পুৰা পাব্লিক ডেন্স মাৰি আছে তো ব্লগ তেনেহ'লে আমিও ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাওঁ তো কৃষ্ণা বাইদেউক লগ পাওঁ নে নাই গম নাপাওঁ তো ব্লগ তেনেহ'লে আৰু ভিডিঅ'টো আগুৱাই লৈ যাওঁ আৰু বেছি পলম নকৰি গৈ থাকোঁ তেনেহ'লে ভিতৰলৈ তো চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে তো গাইছ আৰু এনেকৈ ভিতৰলৈ সোমাই দেখা পালোঁ যে ইয়াত ফটোশ্বুটৰ বাবে বহুত কিবা কিনি সজাই থৈছে আৰু ইয়াত বহুত দৰ্শকে ফটোশ্বুট কৰি আছে কি কবি আৰু দে আৰু ফটোই মেইন আৰু ইয়াত আৰু গাইছ ইপিনে চাওক পুৰা খেৰৰ ঘৰ বনাই থৈছে আৰু দুটা তিনিটামান তো খেৰৰ ঘৰ আছে ইয়াত আৰু দৰ্শকৰ ভিৰ দেখুৱাই আছোঁ আপোনালোকক ইয়াত চাওক দৰ্শকৰ ভিৰ আৰু ইপিনে সভাখন চলি আছে সেইটো তো গাইছ বহুত ভাল লাগছে দিয়ক সেইবিলাক সজোৱাত তো আপোনালোকে দেখিব পাৰে ইয়াত পুৰা আৰু লাইটৰ পোহৰ পুৰা ধুনীয়া আৰু এইখন নাজাৰা তো গাইছ ভাগ্যটো ভাল দিয়ক তো কৃষ্ণা বাইদেউক সেইটো চাওক মঞ্চত পুৰা গীত গাই আছে আৰু মঞ্চত এইবিলাক চব কুৰ্তা বহি কিনে কাৰণ গীত গাই আছে আৰু তেওঁ আৰু দৰ্শকৰ ভিৰ চাওক কিমান দৰ্শক আৰু তাক চাবলৈ যিহেতু প্ৰথমবাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তো ফুটিয়াপৰাত নাজানো আৰু ক'ত বা আহিব পাৰে তো ক'ত বা আহিলে আপোনালোকে চালে কমেণ্ট কৰিব পাৰে তো প্ৰথমবাৰৰ বাবে কৃষ্ণা বাইদেউক দেখিলোঁ আৰু গাইছ চাওক কৃষ্ণা বাইদেউ গীত গাই মঞ্চৰ পৰা নামি আহিল তো এইটোহে কৃষ্ণা বাইদেউ গৈ আছে তো তাক লৈ গৈ আছে তাত মাতি তো গাইছ আজিয়ে দেখিলোঁ কৃষ্ণা বাইদেউক প্ৰথম ৰিয়েলত আৰু তো আপোনালোকে চাওক আৰু গাইছ আমিও গ'লোঁ দিয়ক কৃষ্ণা বাইদেউৰ ওচৰলৈ তাই য'ত বহি আছে আৰু বহুত দৰ্শক মানে আৰু ইয়াত ফটো লৈ আছে এজনকৈ তো আমিও ফটোশ্বুটৰ বাবে ৰৈ আছোঁ আৰু গীতো ল'ব পৰা নাই ইমান দৰ্শক তো গাইছ সেয়া চাওক কৃষ্ণা বাইদেউ ইয়াতে বহি আছে আৰু আমিও চেষ্টা কৰি আছোঁ ফটো ল'বলৈ তাৰ লগত কিন্তু পৰা নাই তো চেষ্টা কৰি আছোঁ বৰ্তমান তো পাৰিলে ল'ম দিয়ক আমিও ফটো তাৰ লগত আৰু তো গাইছ এইপিনে চাওক আৰু বহুত ভিৰ আৰু ফটো ল'বলৈ কৃষ্ণা বাইদেউৰ লগত যিহেতু চবৰে এটা আশা আৰু কিমান চাই থাকিব দিয়ক ভিডিঅ'ত তো আজি ৰিয়েলতে আহি গৈছে তাই আমাৰ মাজত সকলোৰে মাজত তো চবৰে এটা আশা আৰু তাৰ লগত ফটো ল'বলৈ তো গাইছ আৰু ইয়াত ফটোশ্বুট কৰি আছে কৃষ্ণা বাইদেৱে তো আমিও চেষ্টা কৰি আছোঁ তাৰ লগত ফটো ল'বলৈ আৰু তো যাবলৈ দিয়া নাই এতিয়ালৈকে তাৰ লগত ফটো ল'বলৈ আৰু তো অলপ পিছতে দিব চাগে ফটো ল'বলৈ তাৰ লগত তো এনেকৈ উঠি আছে আৰু কৃষ্ণা বাইদেৱে পুৰা ফটোশ্বুট কৰি আছে আৰু তাক ইয়াত তো আমিও চেষ্টা কৰি আছোঁ পা নে নাই তো চাই থাকা আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু তাই ফটোশ্বুট কৰি এনেকৈ গৈ আছে গাড়ী পিনে তো তাই যাবলৈ ওলালে আৰু তো আমি তাৰ লগত ফটো উঠিব নোৱাৰিলোঁ আৰু তো তাৰ লগত ফটো উঠিব নিদিলে আৰু ইমানখিনি তো বহুত দৰ্শক আছে ফটো উঠিবলৈ সেইকাৰণে চাগে আৰু উঠিব নোৱাৰিলোঁ আৰু তাৰ লগত ফটো আকৌ এইবাৰ কথা নে তো গাইছ ফটোটো উঠিব নোৱাৰিলোঁ তো এতিয়া কৃষ্ণা বাইদেউ গ'লে আৰু ইয়াত ছিংগাৰ উঠিছে বুঢ়া ডেন্স মাৰি আছে আৰু চবে তো ব্লগ তেনেহ'লে আমিও যাওঁ আৰু ডেন্স মাৰিবলৈ অলপ বহুত দিন ডেন্স নমৰা হ'ল তো ব্লগ তেনেহ'লে আমিও ডেন্স মাৰিবলৈ যাওঁ আৰু তো
তো গাইছ আমিও আছোঁ দিয়ক সেনেকৈ ডেন্স মাৰি তো বহুত দিন ডেন্স নামৰা হ'ল তো ঠাণ্ডা খাৰত আৰু বহুত ডেন্স মাৰি আছোঁ আৰু এনেকৈ আমিও তো গাইছ কুহুৰি ডেন্স মাৰি আছে আৰু চবে তো আমিও আছোঁ এনেকৈ ডেন্স মাৰি আৰু তো গাইছ গায়ক উঠাৰ পিছত আৰু গায়িকা উঠিলে তো আজি ভিডিঅ'টোত ফেচটো দেখাব নোৱাৰিলোঁ কাৰণ মোৰ ইমান এটা ভাল নহয় কেমেৰাটো তো কেমেৰাটো ইমান ভালকৈ কেপচাৰ নকৰে সেইকাৰণে আজি এনেকৈ মটৰ ব্লগিং কৰিলোঁ আৰু এটা প্ৰথমবাৰৰ বাবে তো এতিয়া গায়িকা উঠি আছে আৰু আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিম আৰু তো ভিডিঅ'টো কেনেকুৱা পালা চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তো গাইজ গুড নাইট তো গাইজ ইয়াতে এটা কৈ দিওঁ আৰু তো কালি আহি আছে আমাৰ মাজত জুবিন দা বিবেক বৰুৱা আৰু সামন্তিকা বাই তো আপোনালোকে আহিব বিচাৰিলে ইয়াত আহিব পাৰে তো এইখন মঞ্চতে আহি আছে সেই তিনিজন তো আহক তেনেহ'লে আহিব বিচাৰিলে এইখনত আৰু তো গাইছ এনেকৈ ডেন্স মাৰি থাকোঁতে বহুত সময় গ'ল আৰু তো 7টা বজাত আমি ঘৰলৈ গ'লোঁ আৰু ভিডিঅ'টো এডিট কৰিব পৰা নাই সোনকালে সেইকাৰণে আৰু ভিডিঅ'টো দিয়া পলম হ'ল